हेलो फ्रेंड्स गुड मॉर्निंग मोर चेनेलर नतुन এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে থকাটোৱে বিচাৰোঁ। এতিয়া মই গা পা ধুই আজৰি হ'লোঁ। আজি হৈছে মানুহৰ বিহু, মানে আজি বিহু বহাগৰ 1 তাৰিখ আৰু মই এতিয়া একদম গা পা ধুই আজৰি হ'লোঁ আৰু একদম গা পা ধুইয়ে মানে মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজি দিনটো কি কৰোঁ সকলোবোৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰাকৈ। আৰু মোৰ চেনেলটো যদি নতুনকৈ কোনোবা আহিছে তেতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। মানে এনেকুৱা হয় চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, লাইক এটা নকৰে, এনেকৈ ভাল নালাগে ন। ইমান জম কৰি আছা বাৰু ভিডিঅ' বনাই পেলাই ভালকৈ অকণ জম বনাই দিয়া। ইমান জম কৰি বনাই ইমান মুখা একদম নিজে খাই নেকি ভালকৈ বনালো, কিন্তু বেয়া কৰি ভাল লাগে মই এতিয়া বনাবলৈ লৈছোঁ বুট আলু আৰু ইয়াত পিঁয়াজ কাটি থৈছোঁ। পঁইতা ভাত আছে, পঁইতা ভাতৰ লগত খাম আজি। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু দিনটো কি কৰা আপোনালোকক এফালৰ পৰা দেখাই যাম। আৰু মই এতিয়া বনাই আছোঁ বুটৰ ভাজি, তাৰপিছত একেবাৰে ভাত পানী খাই লগ পাই আছোঁ আৰু ভাত পানী খাই আজৰি হ'লোঁ। তাৰপিছত ৰুমটো আহি দেখিছোঁ সেই অৱস্থা নাই, এইটো একদম পূৰা গুলি মাৰি থৈছে আৰু সেইকাৰণে তাকে একদম বিচনা পৰাত লগাই দিছোঁ আৰু মই এতিয়া লৈ আছোঁ জেতুকা। মানে কালি ল'বলৈ সময়ে নহ'ল, কিবা কিবি কৰি থাকোঁতেই আৰু এতিয়া লৈ লৈছোঁ। তাৰ জেতুকা চেতুকা লৈ আজৰি পাছতে এযোৰা বিহু আহিলে হুঁচৰিত হ'ল। একদম ইমান অসমীয়া ল'ৰা ছোৱালী আমাৰ খুৰাহঁতৰ লাগিও আছে, চুকত সোমাই আছে লাজ কৰে ভিডিঅ'ত। মই কেতিয়াবা আকৌ একদম বহুত ভাল পায় মই ওলাম কৰি আকৌ কেতিয়াবা বহুত লাজ কৰে। আৰু এতিয়া প্ৰায় সময় হৈছে 4:30 বাজিছে আৰু এতিয়া আমি আহি পালোঁ ষ্টেচন। মানে আজি আমি এফালে যাবলৈ লৈছোঁ বিহু খাবৰ কাৰণে। ক'ত যাম একেবাৰে গৈ ক'মগৈ নে কি কয়। মই 30 টকাই ল'ব আৰু সেইখন ট্ৰেইনখন আহি পালেহি, আমি ক'ত যাম তাকে ভিডিঅ'টো একেলগে চাই থাকক আৰু আমি এতিয়া আহি পালোহি ষ্টেচন। কৈ দিছোঁ আৰু আমি আহিছোঁ চিপানীলৈ, মানে ভকত সিহঁতৰ ঘৰলৈ আহিছোঁ বিহু খাবৰ কাৰণে। ভকতে নিম বুলি কৈ পিনে আমাক ইয়াত বহাই থৈ দিছে, 10 মিনিট বহিবলৈ দিছে। মানে লাগিব 10 মিনিট বুলি ক'লে, আধা ঘণ্টামান লাগিব চাগে। সেইফালে কাম লগাই আছে, চিপানী ষ্টেচন বনাই আছে। এই অভাৰ ব্ৰিজ মানে এই ব্ৰিজখন আমাৰ ফালেহে নাই, চবতে আছে। চিন্তা কৰিছা, হ'ব দিয়া কৰা আৰু মোক এনেকৈ কাক কৰিবা আৰু আমি আহি পোৱা প্ৰায় সময় হ'ল আৰু সেই মানে ভকতনী ছোৱালীজনী প্ৰায় নাচি আছে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে চাব পাৰে। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ।